মাৰ ঘৰৰ পৰা দিয়া ৰঙালাওৰ আগ কেইডালমান আছিল, তাকে ৰঙালাওৰে বনাওঁ বুলি ভাবিছোঁ। আৰু ৰঙালাওৰ আগখিনি আজি দিবৰ কাৰণে 4-5 দিনমান হ'ল, সেইকাৰণে অলপ শুকাই যোৱাৰ দৰে হৈছে। তাতে এইফালে কাবুলী বুট আৰু মুগ আছিল, সেইখিনি বইল কৰি ল'লোঁ। তাৰপিছত কেৰাহীত দিলোঁ বেহৰ, শুকান জলকীয়া, পিঁয়াজ, কেঁচা জলকীয়া, হালধি, জিৰাৰ গুড়া, ধনিয়া গুড়া আৰু নিমখ। পিছত এইখিনি আৰু ঢালি দিলোঁ। আৰু ৰাতিপুৱাই ভাতত আলু দিছিলোঁ, তাৰে এটা আছিল, তাকে সেইটোও দিলোঁ। আৰু দি এইখিনি অকণমান ভাজি, তাৰপিছত আদা নহৰু এনেকৈ দিলোঁ। তাৰপিছত পানী দি অলপ সিজিব দিলোঁ। এনেকৈ কিন্তু আগতে খাই পোৱা নাই, ফাৰ্ষ্ট বনাইছোঁ আৰু চব মিক্স কৰি এনেকৈ বনাই বোলো খাই চাওঁ কেনেকুৱা লাগে। এইখিনি আৰু সিজি যোৱাৰ পিছত যি বইল কৰি থৈ দিয়া এইখিনি কাবুলী বুট আৰু মুগ এইখিনি দিলোঁ। কেনেকুৱা হৈছে কালাৰ, খাই সোৱাদ লাগিছে, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু এনেকৈ খালোঁ, চব্জি এখন, ভাত, এয়া আজিলৈ এৰিছোঁ। বাই বাই।